ধন্যবাদ সকলো আপোনালোকৰ প্ৰেছক এই আমাৰ যোনটো আদি মিচিং থাৰ্ড জেনেৰেল কনফাৰেন্সৰ অহাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ আদি মিচিং পৰিণ কেবাং 2016 চনত আগষ্ট মাহত আপোনাৰ গুৱাহাটীত প্ৰথম কনফাৰেন্স হৈছিলে। তাৰ পাছত 2020 চনত নৱেম্বৰ মাহত চমকঙত এই ছেকেণ্ড জেনেৰেল কনফাৰেন্সটো আমাৰ কিবা কৰা হৈছিলেগৈ। তাৰপিছত থাৰ্ড এই জেনেৰেল কনফাৰেন্সটো ডেপুইখনত আমাৰ থাৰ্ড জেনেৰেল কনফাৰেন্সটো হ'ব। ইয়াত পূৰ্ণাংগ কমিটিখন ইয়াত আজি গঠন নহ'ব, যিহেতু আমাৰ মূল কমিটিখন আজি ইয়াত গঠন কৰা হ'ব। যিহেতু আমি এটা কিছুমান এজেণ্ডা লৈছোঁ হাতত, বিভিন্ন ধৰণৰ যেনেকৈ এডুকেশ্যন ছেক্টৰত বা বিভিন্ন ছ'চিঅ' ইকনমিক বা আমাৰ কালচাৰেল দিশত হওক বা বিভিন্ন এণ্টি ড্ৰাগছৰ ওপৰত হওক বা বিভিন্ন ধৰণৰ কিছুমান এজেণ্ডা লোৱা হৈছে। আৰু যিহেতু এই আদি মিচিং পৰিণ কেবাংটো আদি মিচিং বানে কেবাঙৰ বেনাৰৰ আণ্ডাৰত যিহেতু আমি আদি মিচিং পৰিণ কেবাং আছে, তো সেই নেক্সট পূৰ্ণাংগ কমিটিখন আমি এটা বিশাল এটা গোটেই অৰুণাচলৰ আদিচু ABK ইউথ উইং আৰু অসমৰ আমাৰ TMPK গোটেইখিনি আমাৰ ছাত্ৰ আমাৰ মিচিং আৰু আদিৰ ছাত্ৰ সংগঠনখিনিক লৈ আমি পূৰ্ণাংগ কমিটি গঠন কৰিমগৈ। আৰু ইয়াত যিহেতু আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইছ্যু কিছুমান আছে, যিহেতু আদি মিচিং বানে কেবাঙৰ আণ্ডাৰত যিহেতু আমাৰ কিছুমান গোটেই উত্তৰ পূৰ্বাঞ্চলত আমাৰ কিছুমান সীমা বিভেদ কিছুমান চলি আছে, আমাৰ বাউণ্ডেৰী ইছ্যু লৈ কিছুমান চলি আছিলে। কিন্তু আদি মিচিং বানে কেবাঙৰ বেনাৰত আমাৰ যোনখিনি ইয়াত এছিয়াঙৰ যোনখিনি আমাৰ বাউণ্ডেৰী ইছ্যু আছে, এই বাউণ্ডেৰী ইছ্যুখিনি এটা আদি মিচিং বানে কেবাঙৰ আণ্ডাৰত ধুনীয়াকৈ এটা কোনো বিভেদ সৃষ্টি নকৰাকৈ কোনো এটা শৃংখলাবদ্ধভাৱৰ বাবে আমি এই গোটেই সীমা সমস্যাখিনি সমাধান কৰা আমি দেখা পাইছোঁ। আৰু গোটেই আমাৰ অসম আৰু অৰুণাচলৰ আমাৰ যোনখিনি ইয়াত এছিয়াঙত আমাৰ বাউণ্ডেৰীত আছে, গোটেই আমাৰ মিচিং আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত গোৰ্খা বড়ো বা বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠী আছে, এইখিনিক মিলি আমি এই সীমা সমস্যাখিনি সমাধান কৰিছোঁ। আৰু ইয়াত আমাৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে, যিহেতু ড্ৰাগছ এটা বাউণ্ডেৰী এটা ইয়াত এৰিয়া হয়, যিহেতু জোনাই আৰু ৰূপচিন, তো বিভিন্ন ধৰণৰ ইয়াত এই সৰবৰাহকাৰীয়ে বিভিন্ন ধৰণৰ অসামাজিক কামত বা বিভিন্ন ধৰণৰ কিবা হৈ থাকে। এইখিনি লৈও আমি আদি মিচিং পৰিণ কেবাঙে আমি গোটেই সমস্যাখিনি কেনেধৰণে আমি এটা সুস্থ এটা সবল এটা আমি আমাৰ এৰিয়াটোক আমি কেনেদৰে তুলিব পাৰিম, এইখিনিক লৈ আমি বিভিন্ন ধৰণৰ আজি আলাপ আলোচনা চলি আছে। আৰু নেক্সট অহা সময়ত আৰু কিদৰে আমি আৰু ভালকৈ আমি পদক্ষেপ ল'ব পাৰিম, আপোনালোকৰ সকলোৰে গোটেই আমাৰ জনাইবাসী হওক বা অসমবাসী আৰু অৰুণাচলবাসীৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ। इसका जो प्रोग्राम है, जो कॉन्फ्रेंस है, तो क्या नया कमेटी को फॉर्म होगा? आज का प्रोग्राम आदि मिसिंग परिण केबांग आदि मिसिंग स्टूडेंट यूनियन, ये थर्ड टाइम कॉन्फ्रेंस है। ये थर्ड कॉन्फ्रेंस को हम लोग नया एग्जीक्यूटिव बॉडी बना रहा है, किसको प्रेसिडेंट बनाएगा, किसको सेक्रेटरी बनाएगा। हमारा असम और अरुणाचल में ज़्यादा ड्रग्स ये ज़्यादा हो रहा है, तो ये स्पेशली बेसिकली स्टूडेंट यूनियन आदि मिसिंग परिण केबांग इसका जिम्मेदार ये लोग लेना पड़ेगा। हेतु कारण आम लोग आज डेपु बस्तियों आदि मिसिंग बाने केबांग बेनारत और आदि मिसिंग आने केबांग आदि मिसिंग यामें केबांग और अरुणाचल आदिसु और TMPK সবে মিলি কিনি এইটো আদি মিচিং পৰিণ কেবাংটো এইটো সংগঠনটো আৰু অৰুণাচল আৰু আসামত এইটো আগবঢ়াব লাগে। যিটো ড্ৰাগছ আছে এইটো আমালোকে যিমান আছে এইটো ষ্টপ কৰিব লাগে, নহ'লে মিনিমাইজ কৰিব লাগে। এইটো কাৰণে আজিৰ আমাৰ প্ৰগ্ৰামটো আজি ৰাখিছোঁ। আৰু যিমান আহিছে আৰু মই মিডিয়া পাৰ্চনত ভাল লাগিছে। এইটো সংগঠনটো কেতিয়া গঠন হৈছিল? এইটো সংগঠনটো 2017 এইটো আমালোকে চমকঙত আমালোকে এইটো গঠন কৰিছে। এইটো আমাৰ ষ্টুডেণ্ট আমাৰ আদি ষ্টুডেণ্ট গুৱাহাটীত, শ্বিলঙত या দিল্লীত কিবা দিগদাৰী হ'লে আমাৰ মিচিং ভাইবিলাক ষ্টুডেণ্টবিলাকৰ এইটো মদত কৰিব লাগে, যাৰ দুখ আছে এইটো চাব লাগে। আমাৰ অৰুণাচলত যোনে আমাৰ মিচিং ভাইবিলাক ইয়াত পঢ়ি আছে, তাত দিগদাৰী হ'লে আমাৰ আদি ষ্টুডেণ্টবিলাক এইটো মদত কৰিব লাগে। এইটো মেইন আমাৰ বিশেষ ছাবজেক্টটো।